সেইফালে গাইজ আমাৰ ভলেণ্টিয়াৰসকল মানে লাইন হৈ আছে আৰু এইফালে গাইজ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা অহা প্ৰতিনিধিসকলক আদৰ দিবৰ কাৰণে মানে গাইজ এতিয়া বৰ্তমান প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা অহা মানে প্ৰতিনিধিসকলক চিনাকি দি আছে মানে কোনে কি কি উপস্থিত থাকিব পৰা বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হ'ব পৰা সভানেত্ৰী সম্পাদিকাকে ধৰি তেওঁলোকৰ বিষয়বোৰ থাকিব পৰা ষষ্ঠ অনুচী দামী সমিতিৰ সভাপতি মানে গাইজ এনেকৈ আৰু সকলো প্ৰতিনিধিক এজন এজনকৈ মানে ভলেণ্টিয়াৰে পতাকাস্থলী লৈ গৈছে আৰু পতাকা উত্তোলন কৰিব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা অহা প্ৰতিনিধি মানে পতাকা সন্মুখত এজন এজনকৈ থিয় হ'বলৈ দিছে মানে এতিয়া বৰ্তমান এতিয়া মানে সকলোৱে পতাকা সন্মুখত থিয় হৈছে আৰু এজন এজনকৈ মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা অহা মানুহবোৰ পতাকা উত্তোলন কৰিবলৈ সকলোৱে থিয় হৈছে মানে এতিয়া আৰু এইফালে গাইজ মানে আমাৰ ভলেণ্টিয়াৰসকল মানে মাছ বাছৰ কাৰণে ৰেডি হৈছে আৰু এইফালে মাছ বাছ কৰিবলৈ মানে পূৰা ৰেডি গাইজ মানে সকলোৱে ফ্লেগ হোষ্টিঙৰ কাৰণে ৰেডি হৈ গ'ল গাইজ ফ্লেগ হোষ্টিং কৰিব এতিয়া সকলোৱে ৰেডি আৰু গাইজ এইফালে মাছ বাছৰ ষ্টাৰ্ট হৈ গ'ল মাছ বাছ গ্ৰুপলৈ সমূহ পতাকা উত্তোলনকাৰীক চিলুট দি থকাৰ বাবে মই অনুৰোধ জনালোঁ ইয়াত উপস্থিত থাকিব পৰা তিনিচুকীয়া জিলাৰ ৰাভা মহিলা পৰিষদৰ লগতে তিনিচুকীয়া ৰাভা ছাত্ৰ সন্থা তিনিচুকীয়া ৰাভা সাহিত্য সভা উন্নয়ন পৰিষদ আৰু আমি বহু আন্দোলনৰ যোগেদি এতিয়াও শিক্ষিতুল পাবৰ সময় এনেকৈ কৰি ফ্লেগ হোষ্টিঙৰ হৈ গ'ল ফ্লেগ হোষ্টিং কৰা গাইজ আৰু এতিয়া চাওঁ না গাইজ ইমান ধুনীয়া লাগিছে 29খন পতাকা গাইজ আৰু এইফালে শ্বহীদ তৰ্পণৰ কাৰণে গাইজ যিসকল লোকে মানে দেশৰ কাৰণে প্ৰাণ আহুতি দিছিল গাইজ সেইসকল লোকক সকলোৱে মানে ধূপ কাটি চাকি বন্তিৰে মানে সকলোৱে প্ৰণাম জনাইছে আৰু গাইজ ইফালে মানে ভলেণ্টিয়াৰসকলে মাছ পাছ কৰি মানে সকলোৱে গৰমত ভাগৰি গৈছে আৰু গাইজ ভলেণ্টিয়াৰ অফিচত মানে গাইজ এইসকলক মানে ভলেণ্টিয়াৰসকলক পানী চানী খাবলৈ অলপ ৰেষ্ট কৰিবলৈ দিয়া হৈছে আৰু গাইজ ইফালে আমাৰ অনিশা বাইদেউ মানে গাইজ সকলো জনগোষ্ঠী ওলাই আহিছে এতিয়া মানে অভিযোগৰ কাৰণে ৰেডি সকলো জনগোষ্ঠী ওলাই আহি ইয়াত লাইন পাতিছে আৰু এইফালে গাইজ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়া ইতিমধ্যে আহি পালেহি আৰু গাইজ আমাৰ এই শোভাযাত্ৰা ৰেলীত গাইজ মানে আগভাগ ল'বলৈ গাইজ আহি পালে বহুত ভাল লাগিছে গাইজ তেখেত যে এই ৰেলীত শোভাযাত্ৰা ৰেলীত আগভাগ লোৱাৰ বাবে গাইজ বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি ইয়াত একগোট হৈ পেলাই আমি সমাজৰ শোভাযাত্ৰা কৰিম গতিকে শোভাযাত্ৰাত উপস্থিত সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো লগতে নিখিল ৰাভা মহিলা পৰিষদৰ যিসকল সভাপতি সভানেত্ৰীসকল আহিছে তেখেতসকলক মংগল কামনা কৰিছো আজি এই শোভাযাত্ৰা সকলোৱে আমি একেলগে দ্বিতীয় দিনৰ কাৰ্যসূচীটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ গতিকে আজি এই
ওচৰত মানে সকলো জনগোষ্ঠীয়ে মানে নিজৰ নিজৰ কালচাৰ ডান্স সকলোৱে দেখুৱালে এনেকৈ আৰু গাইজ এইফালে মানে হাজং জনগোষ্ঠীৰ কালচাৰ ডান্স গাইজ আৰু এইফালে গাইজ দেউৰী জনগোষ্ঠীৰ কালচাৰ ডান্স আৰু গাইজ এইফালে মানে আমাৰ প্ৰতিনিধিসকল পুৰা এনজয় কৰি আছে আৰু গাইজ পুৰা ডান্স দি আছে চাওকচোন গাইজ পুৰা এনেকৈ কৰি কৰি হৈ গ'ল গধূলি আৰু এতিয়া আমাৰ সকলোৰে মৰমৰ জন্মনি মৰাণ বাই উঠিব এতিয়া গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে চাই ভাল লাগিল গাইজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ যাতে আগলৈ নতুন নতুন ভিডিঅ' এনেকৈ আনিব পাৰোঁ তাৰ বাবে ছাবস্ক্ৰাইব কৰি দিব গাইজ